নমস্কাৰ ৰাইজসকল, মই আজি আপোনালোকক খুলটিকালাৰ দাইলৰ লগত টেঙৰা মাছ ব্যঞ্জন বনাই দেখুৱাম। গাঁৱৰ মানুহবিলাকে ব্যঞ্জন কৈছিলে আগৰ দিনত, আজিকালি তৰকাৰী বুলি কয়। আপোনালোকে পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰিব লগে লগে আৰু প্ৰথমৰ পৰা শেষলৈ মোৰ ভিডিঅ'টো চাব। মই খুলটিকালাৰ দাইল বজাৰৰ পৰা আনি কেনে ভাজি ৰেডি কৰি এতিয়া বনাম। এই খুলটিকালাৰ দাইলৰ বহুতো গুণাগুণ আছে। গোৱালপাৰীয়া মানুহবিলাকে এই খুলটিকালাৰ দাইল আগতে বহুত খাইছিলে, এতিয়াও খায়। কিবা বিবাহত দুখীয়া মানুহে কিবা জটাব নোৱাৰিলে এই খুলটিকালাৰ দালি মাছ দি ইহঁতে পৰিৱেশন কৰে। মোৰ আইতাই এই খুলটিকালাৰ দালি আগতে বনাইছিলে, আমাক খুৱাইছিলে। বহুত টেষ্টি, বহুত সোৱাদ, পুষ্টিকৰ আৰু বহুতো ভাল ভাল বস্তু ৰান্ধি আমাক খুৱাইছিলে। আৰু ডাঙৰ এটা সন্দুক আছিলে, সন্দুকত আমৰ আচাৰ, বিভিন্ন ধৰণৰ আচাৰ বনাই ৰাখিছিলে আইতাই। আমাক খোজাৰ লগে লগে আমাৰ ভনীবিলাকক চবকে দিছিলে আৰু বহুত মৰম কৰিছিলে। এয়ে চাব পাৰিছে, কেৰাহীত মিঠাতেল দিছোঁ, গৰম হৈ আছিলে। নহৰু কেইটা দিছোঁ মিঠাতেলত। এই দালিটো নহৰু দিলে ভাল লাগে। আপোনালোকে পিঁয়াজ দি খাব পাৰে, মই নহৰুও দিম, পিঁয়াজো দিম। নহৰুটো মিডিয়ামকৈ ভাজিব লাগিব, বেছি ভাজিব নালাগে। ইয়াতে মই জিৰা বটা অলপ দিছোঁ, তেজপাত এটা, জ্বালা 2-3টামান। অলপ ঝাল হ'লে ভাল লাগে দালিবিলাক। পিঁয়াজ দিছোঁ এটা কাটি সৰু সৰু টুকুৰা কৰি। আপোনালোকে যদি এই দালিটো খোৱা নাই, বজাৰৰ পৰা লৈ আনি খাব বনাই। এইটো কেনেকৈ বনোৱা লাগে, এই দালিটো ভিডিঅ'টো আগতে বনাই থৈছিলোঁ, আপোনালোকে চাব। এতিয়া দালি দিম। বেছি ভাজিব নালাগে দালিটো, ভজা দালিয়ে অলপ ভাজিম। মই গ্ৰাইণ্ড মিক্সাৰত গুড়ি কৰি ৰৈছিলোঁ, আপোনালোকে খুন্দাত কৰিব পাৰে, ঢেঁকীতো কৰিব পাৰে। হালধি পৰিমাণ মতো, অলপ আদা বটা, আদা দিব লাগিব। আদা দিলে ধুনীয়া চেণ্ট হ'ব আৰু খাবলৈ ভাল লাগিব। অলপ জিৰা বটা দিছোঁ। এই দালিটো আপোনালোকে এনে চব্জিৰ লগত বনাই খাব পাৰে, মাছ নোহোৱাকৈ। মাছৰ লগত বেছি ভাল হয়, সৰু মাছৰ লগত, ডাঙৰ মাছৰ লগত, যি মাছত খাব সেই মাছতে এই দালিটো ভাল লাগিব। ভজা হৈ গৈছে। নিমখ দিম পৰিমাণ মতো। মই আপোনালোকক এটা কথা কওঁ, মই যিমান ৰেচিপি বনাইছোঁ
আমাৰ ল'ৰা ছোৱালীয়ে খাই কৈছে এটা ৰেচিপিও বিয়া হোৱা নাই, এইকাৰণে ছাবস্ক্ৰাইবটো কম, ছাবস্ক্ৰাইবো বেছি হ'ব লাগে। মই ইমান কষ্ট কৰি আপোনালোকক ৰেচিপি বনাই দেখুৱাইছোঁ অকল ছাবস্ক্ৰাইবৰ কাৰণে। আপোনাৰ লগত মই একো খোজা নাই, অকল ছাবস্ক্ৰাইবটো দিব আপোনালোকে আৰু মোৰ পৰা দেখি কেনে বনাই খাব। এই মছলা পানী দিম, গৰম পানী 1 বাটিমান, বেছি পানী নিদিম, কম পানীও নিদিম। টেঙৰা মাছখিনি আগতে ভাজা আছিলে, দালিৰ লগত দিম। মিছা মাছৰ লগত আৰু বেছি ভাল লাগে, সৰু সৰু মিছা মাছ। ঢাকনি দিম 5 মিনিট সময়। ধুনীয়া গন্ধ ওলাইছে। এই দালিটো ৰান্ধাৰ লগে লগে বাহিৰৰ পৰা গন্ধ ওলায়। হৈ গৈছে। আপোনালোকে যদি খোৱা নাই এনেকৈ বনাই খাব আৰু মোক ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। থেংক ইউ।